আজি আমি অসমৰ অন্যতম চহকী জিলা ডিব্ৰুগড়ৰ বিষয়ে আলোচনা কৰিম। টি চিটি অফ ইণ্ডিয়া নামেৰে পৰিচিত ডিব্ৰুগড় জিলাই কেনেকৈ বাৰু ইমান দ্ৰুতগতিত উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে? কেনেকৈ বাৰু এই জিলাখনে নিজকে অৰ্থনীতিৰ পাৱাৰ হাউচ হিচাপে গঢ়ি তুলিছে? আহকচোন এই ভিডিঅ'টোত এই জিলাখনৰ বিষয়ে আলোচনা কৰোঁ। আপাৰ আছামত অৱস্থিত ডিব্ৰুগড় জিলাখন ঐতিহাসিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক যথেষ্ট তাৎপৰ্য থকা এখন জিলা। এই জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী আছে, যাৰ কাৰণে ইয়াত চাহ খেতি উৎকৃষ্ট মানৰ হয়। প্ৰায় 13 লাখ জনসংখ্যাৰে এই জিলাখন দশক দশক ধৰি বাণিজ্য, উদ্যোগ আৰু সংস্কৃতিৰ কেন্দ্ৰবিন্দু হৈ আহিছে। এই জিলাখনত চহকী তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা আৰু পৰ্যটনৰ সৈতে মিলি ডিব্ৰুগড়ৰ অৰ্থনীতি সঁচাকৈ বৈচিত্ৰ্যময়। ডিব্ৰুগড় ভাৰতৰ অন্যতম বৃহৎ চাহ উৎপাদনকাৰী জিলা। ই অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাইছে। অসমৰ চাহ বিশ্বজুৰি পৰিচিত আৰু বহুতো বৃহৎ বৃহৎ চাহ বাগিচা ইয়াতে আছে। এই বাগিচাসমূহে হাজাৰ হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে, যাৰ ফলত জিলাখনত এক শক্তিশালী অৰ্থনৈতিক ভিত্তিৰ সৃষ্টি হৈছে। আপুনি জানেনে, ভাৰতৰ 52ৰ পৰা 55% চাহ কেৱল মাত্ৰ অসমতে উৎপাদন কৰা হয়। ইয়াৰ উদ্যোগে কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশলৈ চাহ ৰপ্তানিও কৰে। এই ধাৰাবাহিক চাহিদাই ডিব্ৰুগড় জিলাৰ অৰ্থনীতি উন্নত কৰি ৰাখিছে। চাহৰ উপৰিও ডিব্ৰুগড়ৰ অৰ্থনীতিৰ আন এটা প্ৰধান উৎস হ'ল তেল আৰু গেছৰ উদ্যোগ। ভাৰতৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ তেল কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ইয়াতে আছে। ডিব্ৰুগড়ৰ আশে-পাশে থকা তেল আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰসমূহে সমগ্ৰ অসমৰ সাধনাগাৰসমূহলৈ কেঁচা মালৰ যোগান ধৰে। তেল আৰু গেছৰ পৰা পোৱা ৰাজহে স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়, উচ্চ দৰমহা পোৱা চাকৰিৰ সৃষ্টি কৰে আৰু এই অঞ্চলটোৱে দক্ষ শ্ৰমিকক আকৰ্ষণ কৰে। এই তেল আৰু গেছৰ উদ্যোগে মাত্ৰ ডিব্ৰুগড়কে নহয়, সামগ্ৰিকভাৱে অসমৰ অৰ্থনীতিতো এক উল্লেখযোগ্য ভূমিকা পালন কৰে। ডিব্ৰুগড় এডুকেশ্যনেল হাব হিচাপেও প্ৰসিদ্ধ। ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতৰো বহু ঠাইৰ পৰা বছৰি বহু ষ্টুডেণ্ট আহে। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দক্ষ কৰ্মশক্তিৰ সৃষ্টি কৰে, যিয়ে স্থানীয় অৰ্থনীতি শক্তিশালী কৰে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় নৰ্থ ইষ্টৰ ভিতৰতে অন্যতম পুৰণি চিকিৎসা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে কেৱল অঞ্চলটোৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, চিকিৎসা পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীকো অঞ্চলটোলৈ আকৰ্ষণ কৰে, যাৰ ফলত ডিব্ৰুগড়ৰ অৰ্থনীতিৰ কাৰ্যকলাপ আৰু অধিক বৃদ্ধি পায়। ডিব্ৰুগড়ৰ অৰ্থনীতিৰ কথা ক'লে ইয়াৰ পৰ্যটনৰ কথাও আমি ক'বই লাগিব। গতিকে চাহ তেলৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা আৰু পৰ্যটনলৈকে অসমৰ অৰ্থনীতিৰ বিকাশ হিচাপে থিয় দিছে ডিব্ৰুগড়। ইয়াৰ বৈচিত্ৰ্যময় অৰ্থনীতিয়ে দেখুৱাইছে যে মানৱ মূলধন আৰু কৌশলগত উদ্যোগৰ সৈতে প্ৰাকৃতিক সম্পদৰ সংমিশ্ৰণে কেনেকৈ এটা অঞ্চলক উন্নতি সাধন কৰিব পাৰে। ডেটছ ইট ফৰ টুডে। এই ভিডিঅ'টোত লাইক, কমেণ্ট কৰি দিব আৰু পাৰিলে অকণমান শ্বেয়াৰো কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।